নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম মৌলিক সংখ্যা যাক ইংৰাজীত কোৱা হয় প্ৰাইম নাম্বাৰ আৰু যৌগিক সংখ্যা যাক ইংৰাজীত কোৱা হয় কম্পজিট নাম্বাৰ। এতিয়া মৌলিক সংখ্যানো কি আমি জানি লওঁ। যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ এক আৰু সংখ্যাটো নিজে, অৰ্থাৎ উৎপাদক কেইটা দুটা, এটা হৈছে এক আৰু আনটো হৈছে সংখ্যাটো নিজে। সংখ্যাটো কি নিজে, তেনে সংখ্যা আমি মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া মৌলিক সংখ্যাৰ উদাহৰণ কি কি হ'ব এতিয়া চাওক। মৌলিক সংখ্যাৰ প্ৰথম উদাহৰণটো হ'ব 2, তাৰপাছত 3, তাৰপাছত 5, তাৰপিছত 7, তাৰপিছত 11, এনেকৈ অসীমলৈ গৈ থাকিব। এতিয়া 2টো কিহৰ কাৰণে মৌলিক সংখ্যা হ'ল, আমি এইটো যদি প্ৰমাণ কৰি চাব খোজোঁ তেতিয়াহ'লে আমি প্ৰমাণ কৰি চাব পাৰিম। এতিয়া চাওক, আমি 2টোৰ উৎপাদক 2ৰ যদি উৎপাদক উলিয়াওঁ 1 2 গুণ 2 আৰু 2ৰ কোনো উৎপাদক নাই, অৰ্থাৎ 1 আৰু সংখ্যাটো নিজে। ঠিক আছে, তাৰপাছত যদি আমি 3ৰ যদি উৎপাদক উলিয়াব যাওঁ তেতিয়াহ'লে আমি কি পাম, 1 আৰু সংখ্যাটো পাম, অৰ্থাৎ এই 3টোৱে পাম। গতিকে ইয়াৰ বাহিৰে 2 আৰু 3ৰ বেলেগ উৎপাদক নাই, কেৱল মাত্ৰ দুটা উৎপাদক, এটা হৈছে 1 আৰু আনটো হৈছে সংখ্যাটো নিজে। নেক্সট আছে 5। 5ৰ ক্ষেত্ৰতো সেই একেই, 1 আৰু 5 পাম আমি উৎপাদক। আৰু নেক্সট যদি আমি কৰোঁ 7, 7টোৰ ক্ষেত্ৰতো সেই একেই হ'ব, 1 আৰু 7। আৰু এই পইণ্টকেইটালৈ মন কৰিব। পইণ্ট নম্বৰ 1, 2 হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যা, অৰ্থাৎ মৌলিক সংখ্যাসমূহৰ ভিতৰত আটাইতকৈ সৰু মৌলিক সংখ্যা বুলি আমি কাক কওঁ, 2। ঠিক আছে, ইয়াৰ আগত 1টো মৌলিক সংখ্যা নহয়, কাৰণ 1ৰ উৎপাদক আমি কেতিয়াও দুটা নাপাওঁ। ঠিক আছে, নেক্সট আছে 2 হ'ল আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা। এতিয়া যদি আপোনালোকক সোধে যে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি, তেতিয়াহ'লে আমি কি লিখিব লাগিব, 2। 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু লগতে ই সৰু যুগ্ম মৌলিক সংখ্যা। নেক্সট আছে প্ৰথম অযুগ্ম মৌলিক সংখ্যাটো হ'ল 3, অৰ্থাৎ আমি যুগ্ম সংখ্যা, সৰু যুগ্ম সংখ্যা পালোঁ, আটাইতকৈ সৰু যুগ্ম সংখ্যা আমি পালোঁ 2, আৰু আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো হ'ব 3। 3 হৈছে আটাইতকৈ সৰু মৌলিক অযুগ্ম সংখ্যা। তাৰপাছত নেক্সট আছে 2 বাহিৰে প্ৰত্যেক মৌলিক সংখ্যাই অযুগ্ম, অৰ্থাৎ 2 বাহিৰে বাকী যিখিনি সংখ্যা আছে, যিমানখিনি মৌলিক সংখ্যা আছে, প্ৰতিটো মৌলিক সংখ্যাই 2 বাহিৰে প্ৰতিটো মৌলিক সংখ্যাই অযুগ্ম, অৰ্থাৎ একমাত্ৰ যুগ্ম মৌলিক সংখ্যা হৈছে 2। এতিয়া আমি যৌগিক সংখ্যাৰ বিষয়ে আলোচনা কৰিম। যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে চাব গ'লে 4, 6, 8, 9, 10, এনেদৰে অসীমলৈ আমি যৌগিক সংখ্যাৰ উদাহৰণ পাই গৈ থাকিম। এতিয়া 4, 6, 8, 9, 10 এইবোৰৰ দুটাতকৈ বেছি উৎপাদক আছে নে আমি প্ৰমাণ কৰি চাম। 4ৰ যদি আমি উৎপাদক উলিয়াওঁ 1 4 গুণ 4, 2 2 গুণ 4, গতিকে আমি উৎপাদক কেইটা পাম, 1 2 আৰু 4, অৰ্থাৎ 3টা উৎপাদক পাম। 3টা উৎপাদক মানে কি, দুটাতকৈ বেছি মানে 1 আৰু সংখ্যাটোতকৈ বেছি, আমি 2টো ইয়াত বেছিকৈ পাইছোঁ, গতিকে এইটো যৌগিক সংখ্যা হ'ব। নেক্সট তেনেকৈ যদি আমি চাওঁ 6টো চাব পাৰোঁ, 1 6 গুণ 6, 2 3 গুণ 6, ইয়াৰো যদি আমি উৎপাদক কি পাম, 1 2 3 আৰু 6, ইয়াৰ উৎপাদক আমি কেইটা পালোঁ, 4টা পালোঁ, গতিকে দুটাতকৈ ইয়াৰ উৎপাদক বেছি আছে। ঠিক তেনেদৰে যদি আমি 8টো চাওঁ, 1 8 গুণ 8, 2 4 গুণ 8, গতিকে ইয়াৰ উৎপাদক আমি কি পাম, 1 2 4 আৰু 8, ইয়াতো দুটাতকৈ বেছি উৎপাদক আছে, গতিকে এই সংখ্যাসমূহ কি হ'ব, যৌগিক সংখ্যা হ'ব।
এই পইণ্টকেইটা মন কৰিব প্ৰথম যৌগিক যুগ্ম সংখ্যাটো হৈছে 4 প্ৰথম যৌগিক যুগ্ম সংখ্যাটো কি 4 ইয়াৰ তলত কোনো সৰু যৌগিক যুগ্ম সংখ্যা নাই নেক্সট আছে প্ৰথম যৌগিক অযুগ্ম সংখ্যাটো হৈছে 9 প্ৰথম যৌগিক অযুগ্ম সংখ্যা 9 ইয়াতকৈ সৰু কোনো অযুগ্ম সংখ্যা যৌগিক সংখ্যাত নাই শেষত আমি জানি থোৱাটো ভাল হ'ব যে এক সংখ্যাটো যৌগিকো নহয় আৰু মৌলিক সংখ্যাও নহয় অৰ্থাৎ মৌলিক সংখ্যা আৰম্ভ হয় 2 পৰা আৰু যৌগিক সংখ্যা আৰম্ভ হয় 4 পৰা গতিকে আমি একটো যৌগিক সংখ্যাটো নাপাওঁ আৰু মৌলিক সংখ্যাটো নাপাওঁ